অকণমান মানুহে অফেণ্ড হৈছে যে তেওঁ পইচা দিছে ভৰিত ধৰিছে এটা কি পৰিস্থিতিত কি হ'ল মই নাজানো ডেফিনেটলি ভিডিঅ' ৱাজ নট ইন গুড টেষ্ট তো ভিডিঅ'টো ভাল লগা ভিডিঅ'টো নহয় বাকী মই ক'ব খোজা নাই যে মই এনেকৈ টকা দি আছোঁ মানুহে ভৰিত ধৰি আছে অলপ অসমীয়া হিচাপেতো গাত লাগিবই গতিকে কিন্তু পৰিৱেশ পৰিস্থিতি কি আছিল মই নাজানো আৰু মই বহুত বেছি এইবিলাকত সোমোৱা নাই কেতিয়াবা মোৰো ভৰিত বয়োজ্যেষ্ঠ মানুহে আহি ধৰি দিয়ে মোৰো লাজ লাগে কষ্ট পাওঁ কিন্তু যেতিয়া ধৰি উঠাব খোজো অলৰেডি ধৰিলেই সেইবোৰ ভিডিঅ' ওলালে মোৰো লাজ লাগিব কেতিয়াবা ডাঙৰ ডাঙৰ বয়সস্থ মহিলাই মামা বুলি সাৱটি ধৰাটো বেলেগ কথা কিছুমানে আহি ভৰিটো ধৰি দিয়ে উঠাব যত্ন কৰোঁ কেতিয়াবা বেলেগৰ লগত কথা পাতি থাকোঁতে উঠাব নোৱাৰোঁ ভিডিঅ' ওলালেতো খুব বেয়া দেখিব যে মোক কোনোবাই ভৰিত ধৰি আছে মই বেলেগৰ লগত কথা পাতি আছোঁ গতিকে পলিটিচিয়ানে বহুত ধৰণৰ চিটুৱেশ্যন ফিল্ডত ফেচ কৰিব লাগে কাৰণে এই বিষয়ে মই চোৱা নাই বিমল বৰাই চাই আছে তেওঁ ক'ব কি ক'ব লাগে কিন্তু ডেফিনেটলি ভিডিঅ'টোত অলপমানতো মনটোতো বেয়া লাগিবই